10.1 উপাদ্য এটা বৃত্তৰ সমান যেবোৰ কেন্দ্ৰৰ সমান কোণ উৎপন্ন কৰে এতিয়া এইটো আমাৰ প্ৰমাণ কৰিলাম প্ৰথমে আমি এটা বৃত্ত আঁকি লওঁ ধৰক এইটো এটা এনেকৈ এটা বৃত্ত আঁকি ল'ব তোমালোকে এইটো কেন্দ্ৰ প্ৰশ্ন কি কৈছে এটা বৃত্তৰ সমান যেবোৰ আমি কি দুটা সমান যে আঁকিম সে ধৰক এ বি আৰু ধৰক চি কে দুটা সমান যে আমি এনেকৈ ৰাখিম তাৰপিছত কি কৰিম আমি ইয়াত লিখিম ধৰা হ'ল এ বি আৰু ধৰা হ'ল চি বৃত্তৰ এ বি আৰু চি বি দুটা সমান যে ধৰা হ'ল চি ও আৰ বৃত্তৰ এ বি আৰু চি ডি দুটা সমান যে তাৰপিছত কি কৰিম অৰ্থাৎ প্ৰমাণ কৰিব লাগে যে এংগল এ ও বি এংগল চি ও ডি যিটো আমাক কি কৈছে কেন্দ্ৰত সমান কোণ কৰে কাৰণ এইটো অংকন কৰিব লাগিব ও এ ও বি ও চি আৰু ও ডি এর সংযোগ কৰা হয় অংকনকে লিখিম অঙ্কন ও এ ও বি ও চি আৰু ও ডি সংযোগ কৰা হয় প্ৰমাণ কৰিব লাগে আমাৰ ত্ৰিভুজ আমি এ ও বি আৰু ত্ৰিভুজ চি ও ডিৰ পৰা আমি পাওঁ এতিয়া এ ও বি আৰু ত্ৰিভুজ চি ও ডিৰ পৰা আমি কি পাম ও এ আৰু ও চি এক সমান হ'ব কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ হয়নে নহয় এখন লিখিব পাৰি আমি ও এ equal to OC OB equal to লিখিব পাৰো আমি OD আৰু AB আৰু C টা আমাক দিয়া আছে এইটো এইটো একে বৃত্তৰ ব্যাসাৰ্ধ দুটা গতিকে যদি এটা ত্ৰিভুজ সঠিকটা হয় তেন্তে ত্ৰিভুজটা সৰ্বসম হ'ব গতিকে ত্ৰিভুজ এ ও ডি সৰ্বসম ত্ৰিভুজ চি ও ডি শৰ্ত হ'ব সাইড স্বীকাৰ্য মতে কি হ'ব এংগল এ ও বি equal to angle COD আমি CP মতে কি এইটো এইটো আমাৰ প্ৰমাণ হৈ গ'ল এতিয়া প্ৰথমে আমাক কৈছে কি এটা বৃত্তৰ সমান যেবোৰ যে মানে কি বৃত্তৰ কেন্দ্ৰৰ বাণিজ্য সংযোগ ৰেখাটোক কি বৃত্তৰ যে বুলি কোৱা হয় সেইকাৰণে আমি কি আগতে এটা বৃত্ত আঁকি স্কেলেৰে জুখিম দুটা সমান যে আঁকিম অঁকাৰ পিছত আমি এই কেন্দ্ৰৰ পৰা এই ৰেখাবিলাক লগত যিটো কোণ কৰি তাক আমি সংযোগ কৰি এতিয়া ধৰা হ'ল চি মানে হ'ল সাৰ্কল বৃত্ত ও মানে অৰিজিন কেন্দ্ৰ আৰু আৰ মানে হ'ল ৰেডিয়াস ধৰা হ'ল চি ও আৰ বৃত্তৰ এ বি আৰু চি ডি দুটা সমান যে প্ৰমাণ কৰিব লাগে যে এংগল এ ও বি ইকুৱেল টু এংগল চি ও ডি এটা অংকন আমি কি কৰিলো
অংকন কি কৰিলোঁ আমি অ এ অ বি অ চি আৰু অ ডি সংযোগ কৰিলোঁ এতিয়া প্ৰমাণ ত্ৰিভুজ এ অ ভি আৰু ত্ৰিভুজ চি অ ডিৰ পৰা আমি কি পাওঁ অ এ সমান অ চি কিয় একে বৃত্তৰ ব্যাসাৰ্ধ সদায় বৃত্তৰ ব্যাসাৰ্ধবিলাক সদায় একে সমান থাকে সেইযে আমি অ বি ইকুৱেলটো অ ডি লিখিব পাৰোঁ একে বৃত্তৰ ব্যাসাৰ্ধ আৰু এ বি আৰু চি ডি আমাৰ কি প্ৰশ্ন দিয়া আছে গতিকে এটা সত্য হ'ল গতিকে ত্ৰিভুজ এ অ বি সৰ্বসম ত্ৰিভুজ চি অ ডি এইটো বাহু স্বীকাৰ্যৰ মতে কি সমান গতিকে ত্ৰিভুজ এংগল এ অ বি আৰু এংগল চি অ ডি সমান এইটো হ'ল আমাৰ 10.1 উপপাদ্য